super like kita jitu ko pudi ko pran dawa ondabo ada alu ropa katu to nulu eta dekha asu aru niyom niti keneke korise mazu kamlato Magar Butaram sila pinagbagang namna nilong adang lagate ay kanta saragamsan upo dar para bakilan bilang ilang na pala mo tungkol ito aso ek minit awat ka bako awat ko dur awat ko labat madam sir aso halik saya mundur ada langsung belakang jadi bekas juga tinggalnya itu tegaknya lulus ya apa disuruh mereka hero apa disuruh mereka hero apa disuruh mereka Misi rada aku disuruh rada bangkan kaisar kaya ngadi motor lagi airu ke airu aso tangkan saya bawa oleh airu stapon aso aku saya ngelup dulu sih amore mata aja tangkan apa pavitra ropa বিশেষ উৎসৱ হ'ল পৰাগ উৎসৱ পৰাগ উৎসৱ উদযাপন কৰিবলৈ আপোনালোকে আয়োজন কৰিছে প্ৰস্তুত আছে ইতিমধ্যে আপোনালোকে আজি লাইভ খুটা স্থাপন কৰিছে সামগ্ৰিক গোটেই অনুষ্ঠানৰ বিষয়ে কওঁ জনাওক আমাৰ এইটো মিচিং সমাজৰ পূৰ্বপুৰুষৰ পৰা এটা বিহু আমি এইটো প্ৰতি বছৰে নাপাতে কিন্তু বহু বছৰৰ পাছত এইটো পাতে বহু টকাও খৰচ কৰিব লগা হয় এইমতে আমাৰ সমাজে এই বছৰ 8 তাৰিখৰ পৰা ফাগুনৰ 8 তাৰিখৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ লাইকুটা আজি পুতিছোঁহি আজি তাৰিখতে আৰু এইটো আমাৰ ৰজা ৰাণী পাতি লৈ পেলাই সেই পৰাগ উৎসৱটো পাতে এটা আমাৰ ৰজা বুলি কয় আমাৰ মিচিং দোহানত কয় মিগম আৰু তাৰ লগত যিটো যোগানকাৰীক ধন বৰালি বুলি কয় আৰু দেখা বৰুৱা বুলি দেখাৰ মালিক হৈ থাকে আৰু তিৰি বৰুৱা বুলি এজন আমাৰ তাত বিষয়া পাতি থোৱা আছে এইকেইটাই আমাৰ কাজ কৰ্মবিলাক আমাৰ মিচিঙৰ যিটো নীতি ৰীতি চলাই নিব লাগিব আৰু আমাৰ তাতে এই যোগানকাৰীয়ে যোগান কৰিবৰ বাবে আমাৰ ঔষধৰা বুলি এটা আছে ঔষধৰাই মানে এইকেইটা কাম কৰাব আৰু আমাৰ টেকেলা বুলি আছে টেকেলাটো আমাৰ কাক বাক ৰজাই যদি কৈ দিয়ে আমাৰ মিগমে তাক মাতি আনা এই মাটি আনি দিব আৰু চিলুম দৰা বুলি কয় পূৰ্বপুৰুষত আমাৰ দফাত খাইছিল এই দফাত খোৱা নীতিটোকো তেতিয়া আমাৰ দেখুৱাই দিব লগা হয় আৰু বিশ্বনী দৰা বুলি কয় সেইটো বিশ্বনী দৰাটো মানে আমাৰ বিশ্বনী মাৰি ৰজা ৰাণীবিলাকক আমাৰ বিশ্বনী মাৰি দিব লাগে আৰু
কি কয় ছাতিডৰাটো আকৌ ছাতিডৰাটো মানে ছাতিডৰি পৰা আমাৰ মৃগম বা এই ডেকা বৰুৱা তিনি বৰুৱা আদি বৰালি আটাইকোপাক মানে ছাতিডৰি আদৰি সানিব লাগিব আৰু তাতে আমাৰ তামুলী থাকে এইটো তামুলীটোৱে তামোল যোগান থুৰীয়া তামোল যোগান ধৰি পেলাই এই তেখেতসকলক খুৱাব লাগিব আমাৰ এই আহোম বংশধৰৰ 600 বছৰ ৰাজত্ব কৰা দিনৰ পৰাই আমাৰ এই মিচিং সম্প্ৰদায়টো কৰি আহিছে আৰু এতিয়াও বৰ্তমান কৰে আমি উপভোগ কৰি বহুত ভাল লাগিছে আজি হয়তো আমাৰ বুধবাৰ দিন প্ৰথম লাই খুঁটা পুতিছে আপুনিতো দেখা পাইছে সমূহ ৰাইজে গোট খাইছে আমাৰ পৰাগ এটি আমাৰ কৃষিভিত্তিক উৎসৱ যেনেকৈ আমি সকলোৱে মিচিং সমাজে মিলি আলি আই লৃগাং পাতা হয় ঠিক তেনেকৈ আমাৰ পৰাগ উৎসৱ পাতা হয় পৰাগ উৎসৱটো এটা নৰাচিগা বিহু বুলি ক'ব পাৰি কাৰণ মিচিং জনগোষ্ঠীয়ে খেতি চপোৱাৰ পিছতে এই বিহু মানে পালন কৰা হয় সেইকাৰণে নৰাচিগা বিহু আৰু সকলোকে মিচিং সমাজত এই পৰাগকে মুম্বুৰি আমি বুলি কোৱা হয় আৰু আমাৰ এজন নিগম থাকে আৰু বৰপৰি থাকে তেনেকৈ বিভিন্ন ধৰণৰ আৰু এটা নিয়ম আছে যে মিচিং সমাজত নিগমজন সদায় দলে হয় আপোনালোকেতো শুনিছেই আমাৰ দলে পেগু এটা থাকে আৰু বৰপৰিজন সদায় পেগু হয় কেতিয়াও দলে হ'ব নোৱাৰে তেনেকৈ কিছুমান নীতি আছে বিভিন্ন ধৰণৰ আপোনালোকে জানিছে বিগত আমাৰ বিশেষজ্ঞসকলে কৈছে বিশেষভাৱে আৰু আজি আয়োজন কৰা হৈছে ইংৰাজী ফেব্ৰুৱাৰী মাহৰ 21, 22, 23, 24 আৰু 25 আৰু ফাগুন মাহৰ 8, 9, 10, 11, 12 তাৰিখে উদযাপন কৰা হ'ব গতিকে আমি সকলো অসমবাসীকে আমি নিমন্ত্ৰণ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ ধন্যবাদ আৰু